নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল আছামিজ ব্লগাৰ মনিকাৰ আন এটা ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে বুলি। আৰু মই আজি এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। ৰেচিপিটো আচলতে মই নিজে বনোৱা নাই বাৰু, মোৰ হাজবেণ্ডে বনাইছে, তথাপিও ভাবিলোঁ মই ভিডিঅ'টো কৰি দিওঁ বুলি। ভিডিঅ' কিন্তু মই কৰিছোঁ আৰু সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ বুলি। ঠিক আছে, তেনেহ'লে আহক ৰেচিপিটো আৰম্ভ কৰোঁ। আৰু এটা কথা ৰ'ব দেই, যদি আপোনালোকে মোৰ চেনেলৰ নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'ব। তেতিয়া আগলৈ মই যি ভিডিঅ' দি যাওঁ আপোনালোকক, সেই ভিডিঅ'সমূহ আপোনালোকে প্ৰথমে পাব। ঠিক আছে, তেনেহ'লে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনেকৈনো ৰেচিপিটো বনাইছে চাওঁগৈ। ইফালে কঁঠাল কাটি আছে। এতিয়া কুকাৰত পানী দি ষ্টভত বহাই লৈছে। কঁঠালখিনি দি দিছে এতিয়া বইল হ'বৰ কাৰণে। এতিয়া এচামুচ নিমখ দি দিছে তাত আৰু ঢাকনখন লগাই লৈছে। কঁঠালখিনি এতিয়া নমাই ল'লে আৰু বনাবৰ কাৰণে লৈছে। এফালে লৈছিলে গাহৰি মাংস, তাৰপাছতে আলু, বিলাহী, তাৰপৰা লৈছে মছলা, পাঁচফোৰণ, জলকীয়া, ধনিয়া গুড়ি, পিঁয়াজ, নহৰু। কেৰাহীখন এতিয়া বহাই লৈছে। তাৰপাছতে তেল দি দিছে কেৰাহীত। অলপ সময় গৰম হ'বলৈ দিছে তেলখিনি। এতিয়া পিঁয়াজ দি দিলে তেলত। গৰম হোৱাৰ পাছত পিঁয়াজখিনি দি লৈছে আৰু নহৰু দি দিলে। অলপ লৰচৰ কৰি লৈছে। ৰবা এতিয়া নিমখ দি দিছে ইয়াত। 1.5 চামুচ নিমখ দিছে। দুখিলা তেজপাত দি দিছে। এতিয়া ইয়াত 2 চামুচ চেনি দি দিছে। এতিয়া পাঁচফোৰণখিনি দিছে। তাৰপাছত ধনিয়া গুড়ি আৰু জলকীয়া গুড়িখিনিও দি লৈছে। এতিয়া গল্ডেন ব্ৰাউন কালাৰ উঠালৈকে এইখিনি ভাজি থাকিব। তাৰপাছত এতিয়া বিলাহী দিছে। ইয়াৰ লগতে আৰু 4টামান মিৰিকা বিলাহী দি দিছে। মিৰিকা বিলাহী আপোনালোকে খাই পাইছেনে বাৰু? মিৰিকা টেঙাটোৰ দৰে হয় দেখিবলৈ।
এতিয়া অলপ সময় ভাজি লোৱাৰ পাছতে মাংসখিনি দি দিলে আৰু মাংসখিনি দিয়াটো মই দেখুৱাব নোৱাৰিলোঁ কেমেৰাটো সেই সময়ত অফ হৈ আছিল বাবে এতিয়া আলুখিনিও দি লৈছে তাৰপিছতে কঁঠালখিনিও দি দিছে এতিয়া ভালদৰে লৰাই লৈছে এতিয়া পুনৰ নিমখ দি দিছে আকৌ তাৰপাছত হালধি দিছে এতিয়া অলপ গৰম পানী দি দিছে এতিয়া ভালদৰে অলপ লৰচৰ কৰি লৈছে পানী কম হ'ব যেন অনুভৱ হোৱাৰ কাৰণে গৰম পানী আকৌ অলপ দি লৈছে উতলি আছে এইখিনি এতিয়া আৰু অলপ সময় পাছতে হৈ যাব এতিয়া খাব পৰা হৈ গ'ল আৰু আপোনালোকে যদি এনেকৈ বনাই খোৱা নাই তেনেহ'লে এবাৰ বনাই খাই চাব খুব ভাল লাগে ধন্যবাদ